স্বাগতম জনাইছো পম্পি সোল্ডৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এতিয়া সময় প্ৰায় 12 বাজিবৰে হৈছে আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছো 12 বজাৰ পৰা আপোনালোকে চাগে গম পাইছে আজি ভিডিঅ'টো কৰাৰ কাৰণটো আজি আমাৰ মাইনা মানে মোৰ দেৱৰৰ জন্মদিন বুলি তাক অলপ সাৰপ্ৰাইজ দিওঁ বুলি ভাবিলো কিন্তু কিনো সাৰপ্ৰাইজ দিবা আৰু আমাৰ এয়া ভিয়মে সব দেউতাকক কৈ মেলি আজৰি আজি কা বাৰ্থডে এফালে চোৱা আজি কা বাৰ্থডে তোমাৰ বাৰ্থডে আৰু এয়া আমি এতিয়া তাক সাৰপ্ৰাইজ দিম বুলি কেক চেক ৰেডি কৰি থৈছো এয়া কেক কাটিম আৰু আপোনালোকে চাই যাওকচোন আজি আমাৰ ভিডিঅ'টো এয়া আমাৰ বাৰ্থডে বয় টাকলু মাকলু এয়া মানে আজি কেইবছৰ হ'ল কৈ দিয়া 10 বছৰীয়া ল'ৰাটোৱে আজি কেক কাটিব দেই এটা ল'ৰা ছোৱালী দেউতাক হ'ল আৰু বুঢ়া হ'ল এয়া কেক কাটিছে আকৌ কাটি থাকা একদম আজীৱন কাটা তুমি এয়া বাৰ্থডে বয় টু ইউ হেপী বাৰ্থডে ডিয়াৰ মাইনা হেপী বাৰ্থডে টু ইউ এয়া মানুহজনীক খুৱাইছে দেই মৰমতে খুৱাইছে নে কেনেকৈ খুৱাইছে এয়া ইমান মৰম বাৰে একদম খুৱাই দিছে আৰু মোকো খুৱাই দিছে হা খোৱা পুৰা খোৱা তুমি তোমাৰ একদম মৰম চাগে দেখি পিনে গম পাইছে আজি আমাৰ ঘৰ আৰু এজন সদস্য নাই সদস্যজন আজি অফিচতে আছে এতিয়া 12টা বজালৈকে যিহেতু আজি মাহৰ লাষ্ট নহয় সেইকাৰণে তেওঁৰ দেৰি হৈছে আৰু তেওঁক আমি সুধি ললো কেকটো কাটিম নে নাই তেওঁ ক'লে কাটি দিয়া আৰু ভিডিঅ' চিডিঅ' কৰিবা সেইকাৰণে কৰি থৈছো আৰু ধুনীয়াকৈ ফটো চটো মাৰি থৈছো মিছ ইউ দীপাংকৰ গগৈ প্ৰতি মোকে লগাই দিছে আৰু দেই থেংক ইউ মাইনা কি চুৰ কৰি খাইছা এ ৰাম দেউতাকৰ কেক একদম পুতেকে চুৰ কৰি খাই আছে দেই এয়া কেনেকুৱা লাগিছে কেকটো টেষ্টি নে টেষ্টি এয়া দেউতাক আৰু ল'ৰা একদম মৰম বুলি দেউতাৰ পৰা টোপনি বা একদম আহিছে দেই তাৰ পৰা টোপনি নি আপোনাৰ কি কেক খাব আহিছে নেকি আহক কেক খাওক আহক এই আমাৰ দেউতা পুৰা টোপনি চকু মেলিবই পৰা নাই তথাপিতো ল'ৰা বাৰ্থডে যে ল'ৰা মৰম এৰিবই পৰা নাই আজিৰ দিনটো বহুতেই ব্যস্ততাৰ মাজেৰে পাৰ কৰিছোঁ যিহেতু আজি মহাষষ্ঠী সেয়েহে আজি মাইনাকো ক'লোঁ ব'লা আজি বাহিৰতে খাওঁগৈ আৰু দেউতা মা অহা নাই যিহেতু দেউতাৰ আমাৰ অসুখীয়া সেইকাৰণে ঘৰতে দেউতা আৰু মাৰ কাৰণে ভাত বনাই থৈ আহিছোঁ আৰু এতিয়া আহকচোন আমি ক'লৈ যাওঁ চাওঁ আমি পাই গ'লোহি নাগা কিচেন এয়া চাওকচোন মোৰ মিষ্টাৰ এফালে ভণ্টি প্ৰিয়ম আমাৰ বংগীতা আৰু মাইনা অলপ ওলাই গৈছে সেইকাৰণে তাক দেখুওৱা নহ'লে সি আহিলে বাৰু আপোনালোকক দেখাই দিম মিষ্টাৰে মেনু চাই আছে ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ ডেক'ৰেশ্যনখিনি মোৰ খুবেই ভাল লাগিল সেইকাৰণে ভাবিলোঁ এপাক আপোনালোককো দেখাই দিওঁ আৰু এই ৰেষ্টুৰেণ্টখন ডিব্ৰুগড় থানা চাৰিআলিত আছে আপোনালোকো কেতিয়াবা আহিব পাৰে ইয়াৰ জুতি ল'বলৈ যিহেতু আমাৰ খানা আহিয়ে গ'ল আৰু খোৱাৰ সময়ো হৈছিল লগত আমাৰ ভিয়মো আছে যিহেতু সি সৰু হয় তাক সময়মতে খুৱাব লাগে সেইকাৰণে ভালদৰে ভিডিঅ'টো কৰা নহ'ল আৰু আমি ইয়াত সকলোৱে থালি খাইছোঁ আৰু ইয়াত সকলো ধৰণে থালি পোৱা যায় পৰ্ক থালি চিকেন থালি যাৰ যি পচন্দ হয় তেওঁলোকে নিজে চুজ কৰি পিনে খাব পাৰে সেইকাৰণে ডিব্ৰুগড় পূজা গোটেইখন এপাকে এপাক মাৰি যাওঁ আৰু ব'লকচোন আপোনালোকে আমাৰ লগতে ডিব্ৰুগড় পূজা চাওঁ
গোটেইকেইখন পূজা চাম বুলি ক'লোহে হয়, ভাগৰো লাগিলে আৰু ভিয়মৰ টোপনি ধৰিলে আৰু বাহিৰত খালি এনেও মানুহৰ ভাগৰটো বেছিয়ে লাগে। সেইকাৰণে বাহিৰে আমি দুখনমান পূজা চাই ঘৰলৈ উভতি যাম বুলি কথা পাতিলোঁ। গতিকে আহকচোন আপোনালোককো দেখাওঁ কোনকেইখন পূজা চাইছোঁ। এইখন ডিব্ৰুগড়ৰ মিউনিচিপালিটি পূজা হয় আৰু যিহেতু আজি মহাষষ্ঠী সেইকাৰণে মানুহৰ অকণমান ভিৰটো কম হৈছে। এতিয়া আহি পালোহি আমি ডিব্ৰুগড়ৰ গংগাপুৰা পূজা। চাওকচোন কি আটক ধুনীয়াকৈ সজাইছে। এইভা পূজাৰ পৰাই আমি ঘৰলৈ উভতিছোঁ আৰু বাৰ্থডে কিছুমান ফটোজ ভিডিঅ'টোত লগাই দিছোঁ স্মৃতিবোৰ ধৰি ৰাখিবৰ বাবে। গতিকে আপোনালোকেও চাই যাওক। ঘৰ আহি পালোহি আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে কাষতে থকা বেল আইকনটো দবাই দিব। বাই বাই, শুভৰাত্ৰি।